স্বাগতম জানাই আজিৰ ভিডিঅ'টি স্বচ্ছ ভাৰতৰ জৰিয়তে চিত্ৰৰ জৰিয়তে আপোনালোকক সজাগতা হ'বলৈ আহ্বান জনাম আহকচোন বাৰু এওঁলোক চিত্ৰত অংকন কৰিছে বৰ্তমান বাস্তৱতা যি হৈ আছে তেওঁৰ ওপৰত ভিত্তি কৰি তেওঁলোকে চিত্ৰ অংকন কৰিছে আৰু সজাগতাৰ সৃষ্টি কৰিছে আহকচোন বাৰু সুধি লওঁ মেম এফালে চাই দিয়ক কি পিছে কি লিখি আৰ্ট কৰি আছে মুখে গালা লগাব দৰকাৰ নাই स्वच्छ भारत बनाइছে और मुखे देते गुटे আৰু এটো লাইন লিখিছে লাইনটো কৈ দিব পাৰি অলপ এটো गांधी जी ने की दिया संदेश स्वच्छ रखो अपना भारत देश जय हिंद जय हिंद मैम তুমি কি আর্ট কৰি আছিলা আৰু আমাৰ টিম ওয়ার্ক হয় মানে ইয়াৰ এটো কি হ'ব তাত পেইন্ট কৰি আছে মুখত পেইন্ট কৰি আছে स्वच्छ भारत स्वच्छ भारत अभियान हमारा देश को स्वच्छ रखना चाहिए হয় আমি খসাকে দেখখন আমি স্বচ্ছ ৰাখিব লাগে আৰু এ ভনিয়ে চিত্ৰ অংকন কৰিছে চিত্ৰৰ জৰিয়তে ভনিয়ে কি ক'ব বিচাৰে ভন্টি এফালে চা এ ক্লিন ইণ্ডিয়া আৰু গ্ৰীণ ইণ্ডিয়া ইয়াৰ অৰ্থটো ক'ব পাৰিবা আমি মানে গছগছনি ৰুই পেলাই সেউজীয়া ভাৰত কৰিম আৰু ক্লিন ইণ্ডিয়া মানে স্বচ্ছ ভাৰতৰ মানে অভিযান বজাই ৰাখিম তো এনেকা দেখুৱাইছে ইমান প্ৰেক্টিকেল জৰিয়তে দেখিব পাৰিছে চিত্ৰৰ জৰিয়তে ধুনীয়াকৈ উত্থাপন কৰিছে আৰু দেখিছে ক্লিন ইণ্ডিয়া আৰু ইফালে গ্ৰীণ ইণ্ডিয়া আৰু এইক্ষেত্ৰত আৰ্ট কৰি আছে তেওঁৰ জৰিয়তে আমি সকলোৱে গম পাব যে এতিয়া আমাৰ যি ভাৰতৰ পৰিস্থিতি হৈ আছে তেওঁবিলাক আমি প্লাষ্টিক আদি সকলো বস্তু যিবিলাক আমাৰ পলিউশ্যন হয় এইবিলাক চাফা কৰি আমি সেউজ ভাৰত গঢ়িম আৰু লগতে আপোনালোকেও সেউজ ভাৰত গঢ়িবলৈ অলপ সহযোগ কৰিব যাতে আমি পলিউশ্যন নহয় এয়া দেখিব পাইছে এজন ভণ্টিয়ে মজা ছেভ ৱাটাৰ বিষয়ে ভালকৈ লিখাই দিছে তো জানি লওঁ ভণ্টি পৰা কেনেকুৱা তুমি আৰ্ট কৰিছা না ভণ্টি তাৰপিছত পানী ছেভ ৱাটাৰ আমি কেলে ছেভ কৰিব লাগে পানী ছেভ কৰিলে বহুত কাম হয় পানী দি পিছত কমকৈ আছে আমাৰ বিশুদ্ধ পানী কম যিহেতু কম আছে সেইবাবে আমাৰ চিত্ৰৰ জৰিয়তে অলপ দেখাব পাইছে কেনেকৈ আমি পানী সংৰক্ষণ কৰিব পাৰোঁ পানী আমাৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে বিশুদ্ধ পানী পাবলৈ আমি অলপ সংৰক্ষণ কৰিব লাগে যাতে আমাৰ গাঁৱলীয়া পৰিৱেশত আপোনালোকে গমে পায় যে বেছিভাগ পানী অপচয় কৰে তাৰ ওপৰত ভিত্তি কৰি কিবা চিত্ৰৰ জৰিয়তে আমাক দেখাব বিচাৰিছে ভণ্টিয়ে ভালকৈ উত্থাপন কৰিব পাৰিছে যে পানী আমি সংৰক্ষণ কৰিব লাগে চিত্ৰৰ জৰিয়তে আপোনাক ক'ব বিচাৰিছোঁ পানী অপচয় নহয় পানী সংৰক্ষণ কৰক কাৰণ বিশুদ্ধ পানী খুবেই কম তো থেংক ইউ না থেংক ইউ তো এয়া দেখিব পাইছে গছেই আমাৰ প্ৰাণ আৰু গছৰ অবিহনে জীয়াই থকা বৰ টান চন্দ্ৰটো শুনি ভালে লাগিছে আৰু এই ভণ্টিয়ে লিখিছে ভণ্টিয়ে তুমি ধুনীয়াকৈ লিখিব পাৰিছা আৰু এই চিত্ৰৰ জৰিয়তে কিবা বুজাব পাৰিবা নেকি হয় গছৰ অবিহনে মানে আমি জীয়াই থাকিব নোৱাৰোঁ হয় আৰু মানে যদিও বৰষুণ আহিব আছে তেনেহ'লে এচিডৰ ব্যৱহাৰ কৰাটো এৰি দিব লাগে তেতিয়া অলপ গছবিলাকৰ মানে উৎপাদনটো বেছি হ'ব যাৰ ফলত আমি ধুনীয়া বৰষুণ পাব পাৰি যে এচিড বৰষুণ পাব নোৱাৰি তাৰপৰা আৰু গছ নাথাকিলে আমাৰ এইফালে কি মানে গছ নাথাকিলে আমাৰ কি হ'ব গছ নাথাকিলে অক্সিজেনৰ মাত্ৰা কমিব আৰু পৃথিৱীখন যে মৰুভূমিৰ সৃষ্টি হ'ব পৃথিৱীখন মৰুভূমিলৈ পৰিৱৰ্তন হ'ব যাৰ জৰিয়তে আমি বিশুদ্ধ খোৱা পানীও পাব নোৱাৰিম আৰু পানীৰ সংখ্যাও বৰ কমি যাব বুজিছা বন্ধু গছ কটা বন্ধ কৰি গছ ৰোপণ কৰিবলৈ কি কয় তেতিয়া আমাৰ অক্সিজেন পোৱাত অলপ সহায় হ'ব আৰু আপোনাৰ বাবে অলপ ভৱিষ্যত বাচিব তো এইটো আৰ্টৰ বিষয়ে অলপ ক'ব পাৰিব ন দাদা এই আৰ্টখনক কি বুজাইছে চিত্ৰখনে বহুতখিনি কথা বুজায় যিহেতু এক্সাম্পল দিব পাৰিব ন এক্সাম্পল দিয়ক বৰ্তমান আমাৰ দেশত কি চলি আছে দেশত কৈ দিয়ক সম্পূৰ্ণ কথাটো আপুনি কৈ দিয়ক তুমি ক'ত থাকা মইতো মই বৰ্তমান মই য'ত আপুনি থাকে মই তাতে থাকোঁ তো তুমি কি চোৱা তোমাৰ পৰিৱেশটো কেনেকৈ হৈ আছে বিশুদ্ধ ছ'চাইটিটো বা আপোনাৰ ষ্টেটখন বা আপোনাৰ গাঁওখন কেনেকৈ হৈ আছে পলিউশ্যন হৈ আছে পলিউশ্যন সেইটো বুজায় তো ইয়াৰ বিষয়ে অলপ ভালকৈ থিংকিংটো ভালকৈ বুজাই দিয়ক মানে এই চকু পানী ওলাই আছে আৰু ইফালে কিবা এটা আৰু এইটো দেখো ছাতি সম্পূৰ্ণভাৱে শুনা বন্ধু গছ কাটিলে আমাৰ পৃথিৱীখন কেনেকুৱা ৰূপ ল'ব পাৰে তাৰে যেন চিত্ৰ অংকন দাঙি ধৰিছে আমাৰ ভাইটিৰ পৰা অলপ কিবা সহযোগ বা ইয়াৰ অৰ্থ বুজিব বিচাৰি কোৱা চিত্ৰৰ জৰিয়তে বুজাই দিয়া নাই প্ৰেক্টিকেল বুজাই দিয়া যদি থিয়ৰি নোৱাৰা মানে চিত্ৰৰ জৰিয়তে দেখাই দিয়া এয়া ধৰক অলপ ৰঙা ৰঙা দেখাইছে এইফালে গ্ৰীণ দেখাইছে অৰ্থটো কি মানে ইয়াত মানে পানী মানে বহুত আছে আৰু ইয়াত মানে নাই
তাৰ ক্ষতিকাৰক কোন আমি মানুহ হয়নে মানে আন কোনো প্ৰাণী হয় আমি মানুহে হয় মানুহ হয় তাৰ বাবে আমি আমাৰ প্ৰেক্টিকেলভাৱে দেখাব বিচাৰিছোঁ নহয়নে যেহেতু আমি গছ গছনি কাটি চাৰিওফালে ধ্বংস কৰি ফেক্টৰী কৰি আছোঁ তাৰ বাবে আমাৰ পৃথিৱী গ্ল'বেল ৱাৰ্মিংটো অলপ মানে প্ৰব্লেমত পৰি গ'ল বেছি হৈ গৈছে যিহেতু বাবে আমাৰ আধা সংখ্যক মাটি মানে আচাৰে পৃথিৱীৰ কি আধাই বেয়া হৈ গ'ল আৰু আধা অলপ ভাল আছে যিহেতু এনেকুৱা চলি থাকিলে আমাৰ অহা জেনেৰেশ্যনটো আমি ভাল পানী বা বিশুদ্ধ পানী খাব নোৱাৰিম না থেংক ইউ ঠিক আছে চ' ইমান ধুনীয়াকৈ চিত্ৰৰ জৰিয়তে দেখাব পাইছে আধা ফেক্টৰীৰ ফলত আমাৰ ধ্বংস মানে পৃথিৱীৰ আধা ভাগে ধ্বংস দিকে গৈ আছে আধা দিকে ভাল আছে যিহেতু আৰু অহা জেনেৰেশ্যন এনেকুৱা চলি থাকিলে অহা জেনেৰেশ্যন আমাৰ মানে পৃথিৱীখন নাইকিয়া মৰুভূমিৰ সৃষ্টি হ'ব তাৰ বাবে আমি ভাইৰাছত কিবা অলপ এড বিচাৰিম তাই অলপ ক'ব পাৰিবা মানে আমাৰ চিত্ৰৰ জৰিয়তে কি ক'ব বিচাৰিছা মানে আমাৰ পৃথিৱীখন আধা মানে ফেক্টৰীবিলাকে পূৰা বিশুদ্ধ বায়ু আৰু বিশুদ্ধ পানীৰ কাৰণে আমাৰ ক্ষতিকাৰ হৈছে আমাৰ পৃথিৱীটো বহুত বেয়া পেনে গৈ আছে আৰু আমাৰ ভাল পেনে পানী ভাল মাটি ভাল আৰু তাৰপিছত তেনেকাই হৈ পেনে আমাৰ জেনেৰেশ্যনৰ ভালৰ কাৰণে আমি এতিয়াই ফেক্টৰীবিলাকক ক'ব লাগে কমকৈ ব্যৱহাৰ কৰিবা কমকৈ ব্যৱহাৰ কৰিবা কমকৈ কিবা তেতিয়াহ'লে আমি অহা জেনেৰেশ্যনবিলাক ভাল পানী আৰু সুৰক্ষিত দিব পাৰিম তাৰপিছত এনেকৈ দেখিব পাইছে ইমান ধুনীয়াকৈ উত্থাপন কৰিব পাৰিছে চিত্ৰৰ জৰিয়তে তাৰ বাবে ভাইটিলৈ বহুত বহুত ধন্যবাদ আৰু আপোনালোকে বেছি অলপ গছ গছনি ভালকৈ ৰুব আৰু ফেক্টৰী অলপ জাষ্ট আমি কমাইকৈ চলালে হ'ব কাৰণ ফেক্টৰী হ'ব মানে আমাৰো একোৱে নহ'ব আৰু পানী হ'ব মানে আমি জীয়াই থাকিব নোৱাৰোঁ পানী আমাৰ প্ৰাণ ঠিক আছে